Hello everyone, welcome back to my YouTube channel DA RASHID. DA RASHID YouTube channel to লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আৰু আজি এটা বিশেষ ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। এই ভিডিওটোৰ জৰিয়তে জৱাহৰ নৱোদয় বিদ্যালয়ৰ 2023-24 বৰ্ষৰ যে ফৰ্ম ফিলআপ সেই সম্পৰ্কে আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ ওলাইছো। গতিকে আপোনালোকে যদি চেনেলটোত নতুন চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব যাতে এনে ধৰণৰ দৰকাৰী ভিডিও আপোনালোকে সকলোতকৈ আগত পায়। তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। The online application are invited for the admission to class 6 in Jawahar Navodaya Vidyalaya through selection test for the season 2023-2024 অর্থাৎ 2023-24 বর্ষৰ কাৰণে ক্লাস 6ৰ যেটো জৱাহৰ নৱোদয় বিদ্যালয়ৰ এন্ট্ৰেন্স টেষ্ট সিলেকশন টেষ্ট সেই টেষ্টৰ অনলাইন ফৰ্ম ফিলআপ আৰম্ভ হৈছে। গতিকে সেই সম্পৰ্কে এই ভিডিওটো প্ৰস্তুত কৰা হৈ আছে। আৰু ইয়াতে যেটো পৰীক্ষাৰ যেটো ক্ৰাইটেৰিয়া এলিজিবল ক্ৰাইটেৰিয়া এটো কি হ'ব এলিজিবল ক্ৰাইটেৰিয়া যেটো দিছে এলিজিবল ক্ৰাইটেৰিয়া ক্যান্ডিডেট হু আর bona fide residents of the district and studying in class 5 in the academic season 2022-2023 in govt and govt recognized school in the same district where JNV is functioning and to which they are seeking admission মানে যিখন ডিস্ট্রিক্টত আবেদন কৰিব সেইখন ডিস্ট্রিক্টৰে সেইখন জিলাৰে 2022-23 বৰ্ষৰ যিকোনো এখন বিদ্যালয়ত সৰকাৰি অথবা সৰকাৰি অনুজ্ঞা প্ৰাপ্ত ৰিকগনাইজ স্কুলৰ পৰা পঢ়ি থকা হ'ব লাগিব আৰু ক্লাস 3 আৰু 4 এই দুটা বছৰ কমপ্লিট কৰা হ'ব লাগিব। Studied full academic season in each class and passes class 3 and 4 from govt and govt recognized school আৰু কি কৈছে born between 1/5/2011 to 30/4/2013 অৰ্থাৎ 1/5/2011 চনৰ পৰা আৰম্ভ কৰি 30/4/2013 চনৰ ভিতৰত জন্ম হ'ব লাগিব। আৰু এপ্লিকেশনৰ লাষ্ট ডেট দিছে 31 জানুৱাৰী 2023 আৰু পৰীক্ষাৰ তাৰিখ দিছে 29/4/2023 অৰ্থাৎ 2023 চনৰ এপ্ৰিল মাহৰ 29 তাৰিখত পৰীক্ষা অনুষ্ঠিত হ'ব। তো ইয়াতে ৰিজাৰ্ভেশন ক্যাটাগৰী কিছু দিয়া আছে। ৰিজাৰ্ভেশন হিচাপত ইয়াত at least 75% seats in district will be filled by the candidates from rural areas অৰ্থাৎ গাঁৱলীয়া এৰিয়াৰ কাৰণে 75% সিট ৰিজাৰ্ভেশন আছে আৰু SC ST OBC দিব্যাংগ ক্যান্ডিডেটৰ কাৰণে গভৰ্ণমেন্টৰ নিয়ম অনুসৰি ৰিজাৰ্ভেশন থাকিব আৰু মিনিমাম 1/3 of the seats are reserved for the girl students 3 ভাগৰ 1 ভাগ সিট মহিলাসকলৰ কাৰণে অৰ্থাৎ 44 ষ্টুডেন্টৰ কাৰণে ইয়াত ৰিজাৰ্ভেশন কৰা আছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী তথা অভিভাৱকে ভাবি আছে যে মোৰ ল'ৰা ছোৱালী নৱোদয় বিদ্যালয়ত পঢ়াম বা নৱোদয় বিদ্যালয়ৰ সিলেকশন টেষ্ট দিম তেওঁলোকৰ কাৰণে ভাল খবৰ। তেওঁলোকে অতি সোনকালে অৰ্থাৎ 31 জানুৱাৰীৰ আগতে অনলাইনত যাতে ফৰ্ম ফিলআপ কৰে এই খবৰটো আপোনালোকৰ সৈতে শেয়াৰ কৰাৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিছো। গতিকে ভিডিওটো যদি আপোনালোকৰ কাৰণে দৰকাৰী আছিল ভিডিওটো লাইক কৰিব লগতে বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিওটো ইমানেই ধন্যবাদ। থ্যাংক ইউ।